गसाइगावनि खासियाबारियाव बिपिएफ हानजानि मावथिफारिया जथुम जालाङो। फैगौ लकसभा बिसायख'थिखौ नोजोर बोनानै गसाइगाव जिल्ला बिपिएफनि सिङाव थानाय जमदुवार ब्लकनि भरपुर, बुरासरा आरो खासियाबारि प्राइमारि बिपिएफ हानजानि बिबानगिरि मावथि सोद्रोमाफोरनि सावरायमेला जालाङो। दिनै जालांनाय बे मेलाव बिपिएफ हानजानि माखासे गागि दैदेनगिरिफोरजों लोगोसे आइजो दालायनि दैदेनगिरियाबो बाहागो लायो। मख'जाथाव बाथ्रानि फैगौ लकसभा बिसायख'थियाव बेरेखा राजखान्थि हानजा फारियै बिजेपि, इउपिपिएल, जिएसपि, कंग्रेस बायदि हानजाजों बिपिएफ हानजाया जुजिनो मोनफ्रोमबो थाखोनि दैदेनगिरिफोरजों सावरायलायनानै हानजाखौ गोख्रों खालामनो जानजि खाफ्रादों। बेबादिनो क'क्राझार लकसभा बियाबाव बिपिएफ हानजानि बिजाथिखौ देरहाहोनो थै-थां नाजादों हानजानि मावथिफोरा। আজিৰ দিনত আমি এটা ভাল সন্তোষজনক পজিশ্যনতে আছোঁ। দলীয় স্থিতি আগৰ পৰাই ভাল আছে, এতিয়া দিনক দিনে আৰু ভালৰ ফালে গৈ আছে। বিপিএফক যোৱাটো প্ৰত্যেকটো ইলেকশ্যনতে এইটো অঞ্চলত আমাৰ সদায় লিডিঙতে বিপিএফ থাকিছে। যোৱাবাৰ পিটিচি ইলেকশ্যনতো বিপিএফৰ কেণ্ডিডেটে আমাৰ জমদুৱাৰত জিকিছিলে। যদিও তেখেতে বিপিএফক পিছত এৰি বিজেপিলৈ গুচি গ'ল, কিন্তু ভোটাৰবিলাক বিপিএফৰ লগতে আছে। তেখেতসকলৰ মনোবল কোনো প্ৰকাৰে কমা নাই। তেখেতসকলে আৰু বেছি মনোবলেৰে বৰ্তমান কাম কৰি আছে। তো আমি বৰ্তমান এটা ভাল সন্তোষজনক পজিশ্যনতে আছোঁ। দেখা গৈছে ইয়াৰ নিৰ্বাচনী ৰণকল আমাৰ সেইটো এটা ডোৰ টু ডোৰ প্ৰগ্ৰাম। আমি ডাঙৰ ডাঙৰ শ্ব' বাছ কৰাতকৈ আমি ডাইৰেক্টলি ভোটাৰক টাচ কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। ভোটাৰৰ মনৰ দুখ বেদনাবিলাক বুজাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। তেখেতসকলৰ লগত আমি ডাইৰেক্টলি ভোটাৰৰ লগত আমি ডাইৰেক্টলি টাচত থাকি ভোট ইলেকশ্যন কণ্টেষ্ট কৰিম। আমি ইমান সেই শ্ব' ডাঙৰ ডাঙৰ পাব্লিক মিটিং কৰি মানুহক হাৰাশাস্তি কৰা, ৰাইজক হাৰাশাস্তি কৰাৰ প্ৰতি আমাৰ ইমান বেছি ইণ্টাৰেষ্ট আমি দেখুওৱা নাই। কিন্তু তাৰ মাজতো আমাৰ দলীয় কৰ্মীসকলৰ অনুপ্ৰেৰণাত, তেখেতসকলৰ দাবীত মাজে মাজে ডাঙৰ ডাঙৰ বিশাল প্ৰগ্ৰামো নিশ্চয় হৈ আছে, আপোনালোকে চাই আছে। তো আমাৰ এয়া দলীয় স্থিতি, দলীয় এটা আমাৰ ষ্ট্ৰেটেজি। কোকৰাঝাৰটো আমাৰ আজিৰ দিনত জয় হোৱাটো নিশ্চিত হৈয়ে আছে। ওদালগুৰিও আমি জিকিব পৰা এটা ভাল পজিশ্যনতে আছোঁ। অলপ কষ্ট কৰিব লাগিব, ওদালগুৰিও আমি জিকিম। বিপিএফৰ মূল ইস্যু কি হ'ব এইবাৰ? বিপিএফৰ মূল ইস্যু আমাৰ বহুত ইস্যুৱে আছে। আজি আমাৰ ডেভেলপমেণ্টৰ ভাল এটা গতিত চলি থকা বিটিচিটোক আজি ডেভেলপমেণ্ট স্থবিৰ কৰি দিয়া হ'ল বৰ্তমান চৰকাৰখনে। বিটিচিক শাসনভাৰ ৰাইজে বিপিএফৰ হাতত দিয়াৰ পিছতো ৰাইজৰ লগত প্ৰতাৰিত কৰি ৰাজনৈতিক চক্ৰান্তমূলকভাৱে বিপিএফক এৰাই ইউপিপিএলৰ হাতত শাসনভাৰ দি বিটিচিটোক ধ্বংস কৰিলে। সেয়াও আমাৰ এটা ইস্যু। বিটিচিটোৰ আজি কৰ্ম নাই, চাকৰি নাই, মূল্য বৃদ্ধি, স্বাস্থ্যৰ খণ্ডতো বিশেষ কোনো সুবিধা নাই। হ'ল কোনো এটা ফালেদি সন্তোষজনকভাৱে এই চৰকাৰখনে কাম কৰিব পৰা নাই, যিমানখিনি সন্তোষজনকভাৱে বিপিএফৰ সময়ত কাম কৰিছিলে। তো আমাৰ এটা ইস্যু থাকিব। আৰু বিশেষকৈ আমি ৰাইজৰ ওচৰত আমি মেইনলি উন্নয়নৰ ইস্যু লৈ ৰাজনীতিকে আগবাঢ়িম।